আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা সকলো ব্যক্তিয়ে বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এইবাৰ সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। ইতিমধ্যে কিন্তু আৰু নতুনকৈ ৩ লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনি 4.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু অতি শীঘ্ৰেই অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব আৰু তাত আপোনালোকে কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু আপোনালোকে ফৰ্মটো ক'ত পাব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ কিমান টকাকৈ অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে পাব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কি আজি অৰুণোদয় আঁচনিৰ আপডেট আহি গ'ল, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিছে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব জানি লওক। এতিয়া কিন্তু আপোনালোকে এই মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে কিন্তু প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৩,০০০কৈ টকা। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, এতিয়া আপোনালোকে কোন মাহৰ পৰা ৩,০০০কৈ লাভ কৰিব আৰু আপোনালোকে এতিয়া এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাবনে নাপায়। এই মাহত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ১২৫০ টকা, কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা ৩,০০০কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। আৰু যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনি 4.0 ডাঙৰ আপডেট আহি গ'ল। এতিয়া কিন্তু অতি শীঘ্ৰেই যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছে আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম।